নমস্কাৰ বন্ধুসকল, আজি আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল dgশিক্ষা.comলৈ। তো আজি আকৌ আমি পুনৰবাৰ লৈ আহিছোঁ জিকে, যিটো আমি DIG বা DME যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে আমাৰ এই কুৱেশ্যনবোৰ উপকাৰী হ'ব। গতিকে আমাৰ চেনেলটো নতুন আহিছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। নতুন চেনেল হয়, গতিকে সহায় কৰিব বুলি আশা কৰিছোঁ। তো বলক আৰম্ভ কৰোঁ। বৰ্মন ৰাজবংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল? ইয়াৰ এনচাৰ হৈছে পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 12, বৰ্মন বংশৰ কোনগৰাকী ৰজাই প্ৰথমে মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ এনচাৰ হৈছে পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 13, অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি? গতিকে ইয়াৰ এনচাৰ হৈছে মহেন্দ্ৰ বৰ্মন। নেক্সট কুৱেশ্যন নম্বৰ 14, চীনা পৰিব্ৰাজক হিউৱেনচাং কাৰ দিনত অসমলৈ আহিছিল? ইয়াৰ এনচাৰ হৈছে ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন নম্বৰ 15, কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্বৰ অন্ত পৰিছিল? ইয়াৰ এনচাৰ হৈছে ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন নম্বৰ 16, শৰাইঘাটৰ ৰণ কাৰ দিনত আৰম্ভ হৈছিল? ইয়াৰ এনচাৰ হৈছে চক্ৰধ্বজ সিংহৰ দিনত। নেক্সট কুৱেশ্যন নম্বৰ 17, শৰাইঘাটৰ মূল যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? ইয়াৰ এনচাৰ হৈছে উদয়াদিত্য সিংহ। কুৱেশ্যন নম্বৰ 18, কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াৰ এনচাৰ হৈছে নৰনাৰায়ণ। নেক্সট কুৱেশ্যন নম্বৰ 19, প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজনৰ নাম কি? ইয়াৰ এনচাৰ হৈছে লক্ষ্মী সিংহ। কুৱেশ্যন নম্বৰ 20, আহোমসকলৰ বিবাহ পদ্ধতিক কি বুলি কোৱা হয়? ইয়াৰ এনচাৰ হৈছে চকলং। কুৱেশ্যন তো গাইজ, আজি আমি লৈ আহিছিলোঁ 10টা কুৱেশ্যন। ইয়াতে গুৰুত্বপূৰ্ণ কুৱেশ্যনবোৰ আপোনালোকৰ ওচৰত আলোচনা কৰা হ'ল। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিম। আৰু এইটো আছিল পাৰ্ট 1। পাৰ্ট 1ৰ কুৱেশ্যনবোৰ আমি 10টা চিলেকশ্যন কৰি আমি ইয়াতে গাইডেলৈ বা আপোনালোকৰ ওচৰত লৈ আহিলোঁ, আলোচনা কৰিছোঁ। তো এতিয়া নেক্সট 10টা কুৱেশ্যন আছে, 10টা কুৱেশ্যন আমি আকৌ আলোচনা কৰিম। গতিকে ছেকেণ্ড ভিডিঅ'টোত আপোনালোকে পাব, গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈ ছেকেণ্ড ভিডিঅ'টো পাবলৈ। তো আজিলৈকে আছিল জয় আহক।